ভণ্টিসকলকো মই মানিছোঁ, যিসকলে গামোচা পিন্ধাই আছে অসমীয়াৰ পৰা ভণ্টি সকলোখিনি আহিব লাগে। মই ভণ্টিকেইগৰাকী মাতিছোঁ আগলৈ, তেওঁলোকে খুব ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আছে। পাৰ্বিন সকলোখিনি আহিলে ভাল হ'ব। মই গোটেইকেইগৰাকী মাতিছোঁ। মই মাইক আৰু কাৰ ওচৰত আছিলে, গীটাৰিষ্ট আছে, মাইকটো কি হ'ল আৰু এটা আছিল। মই সকলোকে আপোনালোকে একদম মঞ্চত সকলোকে মই সাজু পেলাব গৈছোঁ চিন্তা কৰিছোঁ। আৰু মই আগ্ৰহ কৰিলে লগতে আমাৰ যিকেইগৰাকী বাদ্যসংগীত শিল্পী মই সেইসকলক অকণমান আগ্ৰহ কৰিব জনাইছোঁ। তেওঁলোকৰ অভিভাৱকে কেতিয়াও এটা অনুষ্ঠান সম্ভৱ নহয়, তেওঁলোকে আচল সদায় যদিও দেশত বজাই থাকে, কিন্তু এওঁলোক আচল হয় যিয়ে আমাক লগতে শিল্পীসকলক সদায় পিছৰ পৰাই বহুতখিনি সহায় কৰে। সকলোকেইগৰাকীকে আগলৈ মাতিছোঁ। আমাৰ একেলগৰ হৈ আমি অসমখনৰ কাৰণে আমি সদায় একেলগে আজি চিঞৰিম যে নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি নলওঁ। নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি নলওঁ। এইখন আইন বাতিল কৰক। নাগৰিকত্ব আইন বাতিল কৰক। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক। আৰু সকলোৱে একেলগে চিঞৰ জয় অসম, বাংলাদেশী হুঁচিয়াৰ, ইনকলাব জিন্দাবাদ, বাংলাদেশী হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, এইখন আইন মানি নলওঁ। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। যিমান দিন সকলোৱে এবাৰ কৈছোঁ গীতালি জয় অসম, দেখিলে জয় অসম, চন্দন মৌচুম এই বিধান বাতিল কৰক। জয় অসম, কুসুম কৈলাশ পেলাই গ'ল। জাতি নট ইউনিভাৰ্চিটি শ্লোগান নাই কোনো আজি সমাধান। বৃন্দাবন জিলাৰ যিখন আছিল বস্তানত তাতে গাইছিলে। আমি আগতে কৈছিলোঁ যে এইখন চৰকাৰে জাতি মাতি ভেটি গান গাইছিল, কিন্তু আমি আশা কৰোঁ এইখন চৰকাৰে যাতে আমাৰ বুকুৰ ধ্বংস কৰি অসমবাসীৰ বুকুৰ ধ্বংস কৰি শুনে। মই কুচুমক অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ। মই প্ৰতিটো মঞ্চত মই উঠিলে এটা কথা কওঁ, আমি অকলে কিন্তু এটা অসমীয়া জাতি নহয়। আমি বিভিন্ন জাতি জনগোষ্ঠী মিলি এটা বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠী হৈছে। সেইকাৰণে আমি এই সন্ধিক্ষণত আমি সকলোৱে মিলি থাকিব লাগিব, একেলগে থাকিব লাগিব। আমি একেলগে সদায় মিলি থাকিব লাগিব। তাকে মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, জয় অসম, জয় অসম। আমি এবাৰ গীত কৰিছিলোঁ আহ হৈ ওলাই আহ, যিটো আমি এই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে কৰিছিলোঁ। ৰাইজক জাগিবৰ কাৰণে কৰিছিলোঁ। নেকি মই বাবু চন্দন আৰু বাবুৱে চিঞৰিছিলে এটা আহ হৈ ওলাই আহ। মই সেইটো এবাৰ ৰাইজক চিঞৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু দীক্ষুৱে যদি অনুষ্ঠান কৰিছে, ৰঙীয়া দিনা অনুষ্ঠান বাতিল কৰিছে, মই আপোনাক কৈছোঁ কোনো শিল্পী অনুষ্ঠান নকৰিব। দীক্ষুৱে বাতিল কৰিছে। লগতে যোৱা পৰহি দীক্ষুৱে গোলাঘাটত প্ৰতিবাদ কৰিছে। এগৰাকী শিল্পী যি দায়বদ্ধ দীক্ষুৱে পালন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দীক্ষুক মই ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মইতো 2009 চনতে চিঞৰিছিলোঁ আহ হৈ খেতি কৰিবলৈ গান ধৰত